গ্ৰেজুৱেট পাছ কৰিলেই এবছৰৰ কাৰণে তেওঁক আমি জীৱনৰ বাবে প্ৰেৰণা দিম ২,৫০০ টকা কৰি প্ৰত্যেক মাহত আমি আগবঢ়াই দিম। গ্ৰেজুৱেশ্যন পাছ কৰাৰ লগে লগে চাৰ্টিফিকেটখন হাত হোৱাৰ লগে লগে মাক বাপেকে ভাবি লয় যে ল'ৰাজনে কিবা এটা কৰিলে। ঘৰৰ পৰা টকা পইচা সিও ল'ব বেয়া পায়, মাক বাপেকেও তাক নিদিয়ে। কিন্তু গ্ৰেজুৱেট হোৱাৰ পিছত জীৱন সংগ্ৰাম আৰম্ভ হয়। বিভিন্ন পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে। ইণ্টাৰভিউৰ কাৰণে অসম গভৰ্ণমেণ্টে ফিজ ইমান নলয়, কিন্তু টেট পৰীক্ষা দিবৰ কাৰণেও ফিজ দিব লাগে ৩০০ টকা ৬০০ টকা। পৰীক্ষা হলত আহিব টকা দিব লাগে। এইবাৰ আমাৰ চৰকাৰখনে এটা ডাঙৰ আঁচনি হাতত লৈছে যে এইবাৰৰ পৰা গ্ৰেজুৱেট পাছ কৰিলেই এবছৰৰ কাৰণে তেওঁক আমি জীৱনৰ বাবে প্ৰেৰণা দিম ২,৫০০ টকা কৰি প্ৰত্যেক মাহত আমি আগবঢ়াই দিম। আৰু লগতে যদি কোনোবা এজন ষ্টুডেণ্টে কয় যে মই দিল্লীত IAS পঢ়ি আছো বা মই মহাৰাষ্ট্ৰত পৰীক্ষা এটা দিব যাম, যদি তেওঁলোকে কয় আমাক ২,৫০০ টকা মাহত নালাগে, একেলগে ২৫,০০০ টকা দিয়ক, একেলগে আমি ২৫,০০০ টকা দিম।